গাইজ সকলো ভালে আছেনে? ময়ো বাৰু ভালে আছোঁ। পুনৰ এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ। আৰু মই যাই আছোঁ দেউলৰ ফালে, আৰু এইটো হ'ল উতলা চক। আৰু এই ৰাস্তাটোৰে যাব পাৰি কলা গাঁৱলৈ। আৰু এনেকৈ চাইকেল লৈয়ে যাই আছোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু। ৰাস্তাটো খুব বেছি বেয়া, সেইকাৰণে চাইকেলকে লৈ আহিলোঁ। আৰু ৰাস্তাটো বাৰু বনাই আছেই। ইয়াৰ ৰাস্তাটো খুবেই বেয়া গাইজ। আৰু এইটো হ'ল বজাৰ, এইখন বজাৰ। আৰু এই ৰাস্তাটোৱে চিধা গ'লে পাই বজাৰখন। বজাৰখনৰ নাম হ'ল মঙলবৰীয়া, মঙলবাৰে বহে কাৰণে। আৰু গাইজ দেউল পালোৱে আহি, এইয়া দেউলখলা। এয়া দেউল, এইগিলা হ'ল দোকান। মই দিনতে আহিলোঁ কাৰণে মানুহ বাৰু বহুত নাই। সন্ধিয়ালৈকে ঢেৰ মানুহ হয় ইয়াতে। এইগিলা হ'ল জিলাপি। আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ।